বাবুদা আহিলে চেন্নাইত প্ৰগ্ৰেমটোলৈ। নমস্কাৰ নমস্কাৰ। কেনেকুৱা লাগিছে বাবুদা? হয় ফাৰ্ষ্ট টাইম চেন্নাই আহিছোঁ। হয় হয় খুব ভাল লাগিছে তোমালোকক লগ পাই। হয় এতিয়া অকণ বিয়ালৈ প্ৰগ্ৰেম আছে। হয় হয় আম পাব বুলি আশা কৰিছোঁ। হয় হয় আজি পেডেল মাৰি বাবুদাৰ গান শুনিবলৈ চেন্নাই ৰখি ৰাইজ সাজু থাকক দেই। আমি চবেই আহি আছোঁ। এয়া বাবুদাৰ গোটেই বেণ্ডটো আহি আছে। গোটেই বেণ্ডটো আহিছে। হয় হয় ঠিক আছে বাবুদা, এতিয়া আমি গাড়ীত মানে উঠাই মেলি আৰু যাব লাগিব। ঠিক আছে। গাড়ীখন আগত আছিলে গাড়ী আগত অঁ এখন পালোঁ আগত যাব লাগিব এইখিনিতে। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান আছোঁ মই গিণ্ডি চহৰত, মানে আমাৰ ৰঙালী বিহুখন য'ত নেকি উদযাপন কৰিছে তাতে আছোঁ। চাওক বিহুখন মই আজি দেখাবলৈ আগবাঢ়িছোঁ। যদি কিবা কিবি ভুল ভ্ৰান্তি হয় আপোনালোকে অলপ শুধৰাই দিব আৰু নিজৰ বুলি ন। সেইখিনি মানে একদম ৰঙালী বিহু বুলি আৰু একদম মানে ইয়াত গেঞ্জাপ মাৰিলে সেই বুলি ক'ব লাগিব। এইফালে চাওক চবেই পূৰা বিজি হৈ আছে। ইয়াত দেখিবলৈ পাইছে আৰু চব ৰখি আছে ইয়াতে। ন' স্মকিং ন' স্মকিং ন' স্মকিং, মানে ইয়াত আৰু চিগেট টিকেট খাব পৰা নহ'ব আৰু দেখিছে নহয়, এনেকুৱা এটা চিষ্টেম। তাৰপিছত ড্ৰিংকিং চিংকিং একো নাই, মোৰ অলপ কোৱাটো ভুলেই হৈছে বাৰু। তাৰপিছত এইফালে আছে আমাৰ দাদাসকল, ফিলিপ দা আছে এইফালে দাদা। তাৰপিছত এইফালে বাবুল দা, এইফালে আছে আমাৰ শশীগত দা, এইফালে মোহন দা। একদম মানে জেগাতে বহিছে দেই মোহন দাই। হা এইখিনি কি কি চলি আছে মানে মোহন দা? টিকেট অফলাইন টিকেট আকৌ এতিয়ালৈকে বৰ্তমানলৈকে ল'ব পাৰিব ন? এভেইলেবল ন? ঠিক আছে। এইফালে আছে আমাৰ মৰমৰ দ্বীপ, ধন্যবাদ। এইফালে আছে আমাৰ এজন বাইদেউ, এইফালে চবেই আৰু লাগি আছে আৰু। ক'ৰ পৰা অহা হৈছে? গোলাঘাট ন? তুমি? টিংখাং। ৱাহ, আমাৰ গোটেই মানে আজি অসমখন একেলগতে আৰু। অঁ এইফালে আছে আমাৰ একদম বডি বিল্ডাৰ ইয়াত ৰেডি হৈ আছে দুজন। এই দুজন হৈছে আমাৰ ইয়াত যিসকল নেকি কিবা কিবি খেলি মেলি কৰিলে ন, ভগৱানে নকৰক, ভালেই হওক, এওঁলোকো আছে বাউন্সাৰ। ঠিক আছে, আমি ভিতৰত গৈ আছোঁ আৰু এতিয়া অলপ ভিতৰৰ পৰিৱেশটো দেখাব লাগিব নহয় জানো, যিহেতুকে বিহুখন ভিতৰত হৈ আছে। বলক অলপ ভিতৰত। এয়া মোৰ মানুহজনী ইয়াতে ৰখি আছে। অঁ তাৰপিছত ভিতৰলৈ যাম এতিয়া। ভিতৰত গৈ কিনি চাম কি হৈ আছে। আৰু মই নিজেও চাম আৰু আপোনালোকক দেখাম। বলক ভিতৰত গৈ কিনি চাম। আমাৰ দাদা এজন আছে, এজন দেখিছেনে? এইবিলাক মানুহ সদায় আগত থাকে, আমাৰ অকণমান অহা দেৰি হৈ গ'ল। দাদা কেনেকুৱা, ভালে আছে? হেপী বিহু দেই। একদম ভাল লাগিল। হয় হয় হয়, ৱেলকাম। তোমাকে মানে আমি ৰখি আছিলোঁ। হয় নেকি? বহুত বহুত ধন্যবাদ দেই। এয়া হৈছে আমাৰ মৰমৰ এনাজৰী বুলি ক'ব লাগিব না, মৰমৰ এনাজৰীডাল। ঠিক আছে, আমি ভিতৰত যাব লাগিব এতিয়া। ভিতৰত গৈ দেখি পাম। ক'ৰ পৰা অহা হৈছে? গোলাঘাটৰ ল'ৰা বেছি লগ পাইছোঁ দেই। কেইজনক লগ পাইছোঁ ন আগতে? তিনিচুকীয়া ন? এসপ্তাহ নেকি বাৰু? হেৰিয়াত লগ পাইছিল নেকি বাৰু আমাৰ মাঘৰ বিহুত? বঢ়িয়া, এজন মাঘৰ বিহুত লগ পাইছোঁ ন? ক'ৰ পৰা অহা হৈছে? ডিব্ৰুগড়। বঢ়িয়া, ডিব্ৰুগড় ল'ৰা। তাৰপিছত ক'ৰ পৰা? ডিব্ৰুগড়। ক'ৰ পৰা আছে? ডিব্ৰুগড়। বঢ়িয়া, ভিতৰত যাম। এইটো মোৰ একদম পাৰ্টনাৰ দেই, ৰাজু। কেনেকুৱা ৰাজু? কেনেকুৱা ভাল না? সেইটো বিহু দেই। আমাৰ ৰাজু আহিছে পুনৰমালিৰ পৰা, মৰিগাঁও পুনৰমালিৰ পৰা আহি আছে। বঢ়িয়া দাদা, ভালে আছে? আৰু এইফালে চাওক ষ্টেজটো পূৰা ৰেডি হৈ গ'ল। প্ৰগ্ৰেমবিলাক হ'বলৈ মাত্ৰ বাকী আছে। চাই থাকক, খুব সুন্দৰ এটা ষ্টেজ গঢ়ি তুলিছে এওঁলোকে। ভাল লাগিছে সঁচাকৈ। এদিন মানে অসমৰ দৰে পাতিছে আৰু সেইকাৰণে বেছি ভাল লাগিছে। আৰু কেইজনমান বন্ধু লগ পালোঁ। ক'ৰ পৰা আহিছা? নগৰ। বঢ়িয়া, কেনেকুৱা লাগিছে আহি ইয়াত? বঢ়িয়া ন? ঠিক আছে, বাবুদাই আহিবলৈ বাকী আছে আৰু ন? ঠিক আছে, প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট হৈ থাকিব। তাৰ মাজতে ল'ৰাবিলাকৰ লগত অলপ কথা চথা পাতিছোঁ আৰু ক'ৰ পৰা কোনে আহিছে আৰু দেখাম আৰু। আমাৰ বিহুৱা ককাই হ'লে কি কৰি আছে বাৰু? মই বিহুৱা ককাই ফটোশ্বুট কৰি আছে। ঠিক আছে, কৃষ্ণ কৃষ্ণ। হেপী বিহু দেই। থেংক ইউ, চেম টু ইউ। হেপী বিহু চবকে। হেপী বিহু। বহুত হা? শুভকামনা। থেংক ইউ।
হেপী বিহু এইটো নতুনকৈ দেখিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় নেকি প্ৰেক্টিচ চলি আছিলে ন অঁ ঠিকে আছে ঠিকে আছে এই মাঘৰ বিহুত লগ পাইছোঁ মাঘৰ লগ পাইছোঁ ন এয়া বঢ়িয়া তাত গৈ ফূৰ্তি কৰি আহিছোঁ মানুহজনী পিছতে অঁ আচ্ছা 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 ঠিক 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 তোমালোকে ক'বা আহিছা আহিছে বাৰু হা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ লগ পাইছোঁ নেকি এতিয়া অঁ বঢ়িয়া বঢ়িয়া হা চেনেলটো কি নাম চেনেলটো আকাশ অসম আচ্ছা আচ্ছা মোৰ চেনেল এটা আছে দীপজ্যোতি গগৈ বুলি আপোনালোকে চাই ছাবস্ক্ৰাইব কৰি দিব অঁ ঠিক আছে অ'কে একো নাই একো নাই এইখিনি ল'ৰা দেখিছে ন ইয়াত ক'ত থাকা বিলত পাকা অঁ আচ্ছা আচ্ছা বঢ়িয়া এই বাবুদাৰ কাৰণে ৰখি আছো ন প্ৰগ্ৰেমবিলাক চব হ'ব বাৰু তাৰপিছত আৰু চাম এইফালে আৰু কোন কোন আহিছে ক'ৰ পৰা আহিছে দেখাই আছো দেই আজি মানে আৰু অল আছাম আৰু ইয়াতে আৰু ইয়াত আমাৰ নাচনীবোৰ চব ৰেডি হৈ আছে লগতে বিহুৱাবিলাক কি হ'ল চকুত এতিয়া ঠিক আছে এখন ভাল অঁ কেনেকুৱা ভালে আছে অঁ 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 এইফালে আমাৰ নাচনীবিলাকৰ লগত অলপ কথা পাতিবলৈ আহিলোঁ কেনেকুৱা লাগিছে সেইখিনি নাচিবলৈ পুৰা ৰেডি আছে ন ঠিক আছে ঠিক আছে ঠিক আছে এইফালে আছে আমাৰ আচল বিহুৱাসকল চবেই ৰেডি হৈ আছে হয়নে নাচিমে নাচা দৰে বাকী হয় নেকি একদম নাচিবলৈ মানে ৰেডি আৰু অসমীয়া ল'ৰাকেইটা আৰু নাচাত কম নহয় নহয় কেনেকুৱা বিহু বুলি নিজে বনাই লোৱা নাই আৰু তাৰপিছত আমাৰ জানে কিন্তু এইবাৰ কি মেকআপ মানে একদম খাতাৰনাক ন খাতাৰনাক মেকআপ একো নাই মেকআপটো লাগে মেন নাই ষ্টেজত অলপ মেকআপ নহ'লে মানে ওলাই একো নাই একো নাই বগা মানুহে মেকআপ কৰিব মেকআপটো মেইন আৰু আজিকালি ন ঠিক আছে আৰু দেখাই আছোঁ বাৰু এতিয়া অলপমান বাহিৰত গৈ কিনে দেই জয় আই অসম জয় অসম জয় আই অসম জয় অসম জয় অসম আমি সকলোৱে মিলি আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম গছ থাকিলে মানুহ থাকিব সেইবাবে নয়নদাই এটি গছ পুলি ৰোপণ কৰিলে মানে চবেই আৰু আমি সকলোৱে মিলিজুলি এটা গছ পুলি ৰোপণ কৰিলোঁ আমাৰ প্ৰবাহী অসমীয়া সকলো বিহু প্ৰেমীকে প্ৰথমবাৰৰ বাবে মই ধন্যবাদ জনাইছোঁ লগতে আমাৰ বহুতো অসম মানৱ কল্যাণ সমাজ উন্নয়ন সংস্থাৰ ফালৰ পৰা এইবাৰ চেন্নাইত প্ৰথমবাৰৰ বাবে ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ সেয়েহে আজি
उसका तमिलनाडु का बहुत अच्छा लिंक है, बिकॉज हम लोग भी तमिल न्यू ईयर उसी टाइम पे सेलिब्रेट करते हैं। आपको बहुत अच्छी तरह इसको हार्वेस्ट के लिंक में भी के बिहू करते हैं। उसमें इस बार बहुत खुशी की बात है कि जो आपको उनका जो परफॉर्मेंस है वो इस बार भारत के प्रधानमंत्री ने हमें गिनीज बुक ऑफ रिकॉर्ड आप लोगों ने डिजिटल असम में बनाया है। এইজন হৈছে জে ৰাধাকৃষ্ণন ছাৰ, তেখেতে আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড আমাৰ যি নেকি বিহু কৰিছিলে আমাৰ গুৱাহাটীত, সেই কথাটো তেখেতেও মানে ইমান সুন্দৰকৈ সকলো আগতে মানে বিৱৰি পেলাই সঁচাই ভাল লাগিলে, মনটো সঁচা। আমাৰ অসমৰ পৰা আমাৰ অসমীয়া আছে, তেওঁলোকে মোক এনেকুৱা আদৰ সাদৰ কৰিছে, মই আপ্লুত হৈ গৈছোঁ। তেওঁলোকৰ কাৰণে অলপ জোৰকৈ আপোনালোক সকলোৰে কাৰণে জোৰকৈ আশা কৰিছোঁ তেওঁলোকে যি কামত আছে, যি কাম কৰি আছে তেওঁলোক সফল হওক তাৰে কামনা কৰিছোঁ। আৰু
কবি পুরনো নারীকে ভারতের পূর্বী Mati,